আহক বন্ধু বান্ধৱীসকল মোৰ লগত আমাৰ বংশাৱলী খাই আৰু চাই আহোঁগৈ। আমি এইফালে গাড়ী থলোঁ আৰু এতিয়া গাড়ী থ'বলৈ অলপ দূৰলৈ যাবলগীয়া হ'ল, কাৰণ গাড়ী গোটেইখন পাৰ্কিং হৈ আছেতো, থ'বলৈ ঠাই নাই আৰু আমাৰ অহা দেৰি হ'ল। কি পাওঁগৈ, কি খাব পাম, কি দেখুৱাব পাম গম পোৱা নাই। আৰু আমি আহি কিনি পাই গ'লোহি গেটৰ সন্মুখত, আৰু এখন গেটৰ দি সোমাই যাওঁ আহক সকলোৱে। আৰু স্বাগতম জনাইছোঁ আমাৰ ভূঞাসকলৰ বংশাৱলীলৈ, সকলো গগৈ, চুতীয়া, ভূঞা ইত্যাদি যিমান যি বন্ধু আছে সকলোকে আমাৰ ভূঞা বংশাৱলীখনলৈ স্বাগতম জনাইছোঁ। আহক আৰু আমি যাওঁ সোমাই। স্বাগতম জনাইছোঁ মোৰ এটি নতুন ব্লগলৈ। আজি আমাৰ ভূঞাসকলৰ এটা বংশাৱলী পাতিছে, সেয়ে মই আৰু এয়া খোৱা বোৱাৰ ব্যৱস্থা ভোগান ফালে আছে ইয়াত। আৰু চাবা এইফালে ষ্টেজ বেক ষ্টেজ, তাত মিটিং এটা হ'ল। মোৰ অহা অলপ টাইম দেৰি হ'ল, কাৰণ মই এক্সাম আছিলে মোৰ লগত, এক্সাম দিব গ'লোঁ আৰু চববোৰ বন্ধু মই পেহী খুৰা আমাকেইটা আহিছোঁ। আৰু ভিডিঅ'টো সকলোকে চাই থাকক। ৰাতিকৈ আছে অলপ ফাংচন, আৰু এতিয়া মিটিং আছিলে সকলো পৰিয়ালৰ যি যোনে মিলা প্ৰীতি হয় সেইবিলাক সকলোবোৰ কাম আহি পাই গ'লোহি আমি মিটিং পতাৰ মঞ্চটোৰ ওচৰত। আৰু ইয়াতে মিটিং পতা হৈছিলে আৰু সকলোবোৰ বোৱাৰী আৰু গাঁৱৰ জীয়ৰী সকলোবোৰ জোৱাই জীয়ৰীসকলে চিনা পৰিচয় সেইবোৰ হোৱা হ'ল। আৰু মিটিং অলপ হ'ল, এইবোৰ আমি দেখি নাপালোঁহি আহি, কাৰণ মোৰ ভাগৰ এক্সাম আছিলে। মই এক্সাম দিব সকলোবোৰ এক্সাম দি আহি পাওঁ দেৰি হৈ গ'ল, অহা পলম হ'ল। আৰু মোৰ লগত আপোনালোকৰ অহা পলম হৈ গ'ল আৰু সেইটো কাৰণে। আৰু ৰাতিলৈ আছে ফাংচন চাব বুলি আশা ৰাখিছোঁ। বৰষুণ নেৰানেপেৰাকৈ দিয়াৰ কাৰণে গোটেই পথাৰ বোকা হৈ গ'ল। পেণ্ডেলৰ কাষৰ চাপৰি গোটেই সম্পূৰ্ণ বোকা। আৰু এইটো হৈছে চাহ খোৱা ঘৰ আছিলে, আৰু ইয়াতে মিটিং হৈছিলে হ'লে। এতিয়া আমাৰ গাঁৱতে পাতিছিলে ন, আৰু আমাৰ ভূঞাসকল আহিছে দূৰৰ পৰা, আলহীসকল সিহঁতি বহি আছে। এতিয়া এয়া ভূঞা বংশাৱলী পেণ্ডেল। এই ফাংচনৰ ছিংগাৰ আহিব পিংকু কাশ্যপ। আৰু আহি পাই গ'লোহি ভোজনশালৈ। এইফালে মোৰ বেক চাইডে আছিলে য'ত খোৱাৰ ব্যৱস্থা হৈছে তাত, আৰু এইফালে এইটো ষ্টেজটো। এইফালে এইখিনি ৰাইজখিনি খাবৰ কাৰণে আহি আছে। পূৰা খোৱাত ফ্ৰী হৈ আছে একদম ভিতৰত, কোনো ক'ত যাব নালাগে। সকলো ইয়াত পূৰা চব দিছে। যোনসকলে ৰাইজ ভাত খাই কিনি আহি গ'ল সিহঁতৰ কাৰণে চব দিছে। আৰু এয়া হৈছে ৰান্ধনীশাল, আৰু য'ত ভাত চব্জি বনোৱা হৈছে। এইখিনি মাছ ফ্ৰাই কৰি থৈছে, আৰু এইখিনি মাছৰ চব্জি বনাই আছে আৰু দিও আছে। ৰাইজবিলাকে ৰখি আছেতো ভাত খাবৰ কাৰণে। তলত পূৰা বোকা হৈ আছে, কাঢ়ি পূৰা বোকাত বহি কিনি ভাত চব্জি বনাই আছে। আৰু গাঁৱৰ ল'ৰাসকলে সিহঁতি ভাত পানীবোৰ দিয়া মেলা কৰিছে, আৰু কাঢ়ি এফালে বনাই আছে। তলত পূৰা বোকা, বৰষুণৰ পৰা এনেকুৱা ব্যৱস্থা হৈছে। বৰষুণ এৰিব মনে নকৰা হ'ল, অকল বৰষুণ দিয়ে থাকে। এইখিনি হৈছে চব্জি, মাছৰ চব্জি, মাছ আৰু বিলাহী। ব্যস্ত ৰ'ব মাছ Yeah.
Bring it back.